হাই হেল্ল' নমস্কাৰ বন্ধুসকল। অসম পুলিচ SSSGD APDCL PNAD আদি বিভিন্নত আহিব লগা কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব, কিয়নো যোৱা পিলেতে যিকোনো ভিডিঅ' ডেইলি পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আহক বন্ধুসকল, দেৰি নকৰি আজি কুৱেশ্যন কেইটালৈ আগবাঢ়োঁ। আজি প্ৰথম কুৱেশ্যন, মহাভাৰত কোনে লিখিছিল? মহাভাৰত কোনে লিখিছিল আমি সকলোৱে জানো। অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, উত্তৰ বেদব্যাস। নেক্সট কুৱেশ্যন, ICC প্ৰধান কাৰ্যালয় ক'ত আছে? ICC প্ৰধান কাৰ্যালয় আছে ডুবাইত। নেক্সট কুৱেশ্যন, BCCI মুখ্য কাৰ্যালয় ক'ত আছে? BCCI মুখ্য কাৰ্যালয় আছে কলকাতাত। নেক্সট কুৱেশ্যন, বন্দে মাতৰম গীতটি কোনে ৰচনা কৰিছিল? অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এনচাৰ বংকিম চন্দ্ৰ চেটাৰ্জী। নেক্সট কুৱেশ্যন, চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত আছে? চাৰ্কৰ মুখ্য কাৰ্যালয় আছে নেপালৰ কাঠমাণ্ডুত। ভাৰতৰ প্ৰথম নোবেল বঁটা কোনে পাইছিল? অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়, ৰবীন্দ্ৰনাথ ঠাকুৰ। ভিটামিন এ অভাৱত কি ৰোগ হয়? ভিটামিন এ অভাৱত কি ৰোগ হয় আমি জানো, কুকুৰীকণা। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম লোকসভা অধ্যক্ষ কোন? ভাৰতৰ প্ৰথম লোকসভা অধ্যক্ষ হৈছে GV মাভালাংকা। ভাৰতৰ প্ৰথম উপগ্ৰহটোৰ নাম কি? ভাৰতৰ প্ৰথম উপগ্ৰহটোৰ নাম আছিলে আৰ্যভট্ট। নৰনাৰায়ণ সেতু ক'ত আছে? নৰনাৰায়ণ সেতু ক'ত আছে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়, গোৱালপাৰা জিলাত। বন্ধুসকল, যদি কুৱেশ্যনকেইটা ভাল লাগিলে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব, কিয়নো প্ৰতিদিনে 20টাকৈ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন পাব আৰু আমাৰ চেনেলত যোৱা ভিডিঅ'ত যিকোনো ভিডিঅ' পাব। গতিকে বন্ধুসকল, আমাৰ চেনেলটোৰ পৰা যদি অলপ হ'লেও উপকৃত হ'ব পাৰে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।